Hi guys, আপোনালোকে চাই আছে K04 Travel Life. Welcome back to my YouTube channel. তো আজি মই YouTube চেনেলৰ যোনটো ইন্ট্ৰো এনিমেশ্যন লোগো কেনেকৈ বনাব পাৰি সেইটো আপোনালোকক দেখাম মই। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব যাতে নিউ ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকৰ ওচৰত নটিফিকেশ্যন পাইগৈ। এতিয়া আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে কেং মাষ্টাৰ খুলিব, কেং মাষ্টাৰ খুলি আপুনি 16:9 সিলেক্ট কৰি ল'ব, তাৰপৰা নেক্সট কৰি দিব। ক্ৰিয়েট নিউত ক্লিক কৰিম। তাৰপিছত মই যোনটো মোৰ ডাউনলোড কৰা আছিলে ইন্ট্ৰো এনিমেশ্যন যোনটো লোগো আছিলে, তো মই এইটো ফাইলত থৈছিলোঁ, ফাইলৰ পৰা মই চিলেক্ট কৰি ল'ম। চিলেক্ট কৰি লোৱাৰ পাছত আহিব প্ৰথম মই লৈ গুচি আহিম লাইনটোলৈ। লাইনটো অনাৰ পাছত মই যাম লেয়াৰ অপশ্যনত গৈ মেলি মিডিয়া চিলেক্ট কৰিম। তো মিডিয়া চিলেক্ট কৰিলোঁ। মিডিয়া চিলেক্ট কৰাৰ পাছত মই যাম ফাইলত যোনটো মোৰ কালি বনাইছিলোঁ মই এটা লোগো পিকচাৰ লেবৰ সহায়ত বনাইছিলোঁ, যোনটো সেই মোৰ লোগোটো ইয়াত মই চিলেক্ট কৰি ল'ম। চিলেক্ট কৰি লোৱাৰ পাছত মই ইয়াৰ লগত এডজাষ্ট কৰি ইটো মূৰৰ পৰা মই লেবেল কৰি ল'ম। এইটো ভাল লাগিলে লাইক এটা কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। এতিয়া মই কেনেকৈ কৰি আছোঁ আপোনালোকে চাওক। এডজাষ্ট কৰিম এতিয়া প্ৰথমতে। তো মই এতিয়া মোৰ যোনটো লোগো আছে লোগোৰ লগত এনিমেশ্যন লোগোটোৰ লগত ইন্ট্ৰো লোগোটোৰ লগত মই এতিয়া মেচ কৰিম। তো এইটো চাইজটোৰ লগত এইটো চাইজ মই মিলামগৈ, এডজাষ্ট কৰি লওঁ। তো আপোনালোকে তেনেকৈ মিলাই ল'ব কিমান টিত হ'লে ভাল হয়, মানে ধুনীয়াকৈ মিলাব আৰু ৰাউণ্ডটোত যোনটো এনিমেশ্যন লোগোটো আছে এনিমেশ্যন লোগোটো আপুনি ইয়াৰ লগত মিলাই মেলি আপুনি প্লে কৰি চাব এবাৰ। মই যেনেকৈ প্লে কৰি চাইছোঁ, প্লে কৰি চাব। তাৰপৰা অলপ বোলে গেপ আছে সেইটো আকৌ আপুনি তাৰ মাজত আহিব, মাজত আহি কিনি তালৈ এডজাষ্ট কৰিব, অলপ ডাঙৰ সৰু কৰি মিলাই ল'ব। তো মই মিলাই লৈছোঁ, চাই থাকক ভিডিঅ'টো। তো এডজাষ্ট কৰা হৈ গ'ল। তো এবাৰ প্লে কৰি চাওঁ। প্লে কৰা হৈ গ'ল। এতিয়া মই আকৌ চিলেক্ট কৰিব লাগিব যোনটো মোৰ লোগো আছিলে K04 Travel Life লোগোটোত মই ক্লিক কৰিব লাগিব। ক্লিক কৰি মই ইন এনিমেশ্যনটো অন কৰিম। ইন এনিমেশ্যন অন কৰাৰ পিছত মই তলত গৈ কাউণ্টাৰ ছেকুৱেছত যাম, তাত গৈ ক্লিক কৰি ল'ম। তাৰপৰা মই ইয়াৰ পৰা 1.7 কৰি দিম। 1.7 কৰাৰ পিছত অ'কে ৰাইট চেনেল ক্লিক কৰিম। তাৰপিছত মোৰ লোগোটোৰ ওপৰত আকৌ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আউট এনিমেশ্যনত অ'কে কৰিব লাগিব। আউট এনিমেশ্যন অ'কে কৰি ফেড অপশ্যনটো আছে তাত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত 1.7 ইয়াতো কৰি দিম। 1.7 কৰাৰ পাছত আকৌ ৰাইট চেনেল অ'কে কৰিম। তো অ'কে কৰি লৈছোঁ। তো এতিয়া আহিব লাগিব সোঁ মাজলৈ, যোনটো আমাৰ লেভেল আছে লোগো এনিমেশ্যনৰ সোঁ মাজত ৰখাই ল'ম। ৰখাই মেলি আপোনাৰ 4.369ত মই চিলেক্ট কৰি লৈছোঁ। তাত আপুনি তাৰপৰা যাব লাগিব। চিলেক্ট কৰাৰ পিছত টেক্সট আপোনাৰ নিজৰ চেনেলৰ নামটো লিখি ল'ব। তো মোৰ নামটো লিখি লৈছোঁ মই K04 Travel Life লিখি লৈছোঁ মই মোৰ ফুল চেনেল নেমটো লিখি লওঁ। তাৰপৰা অ'কে কৰি দিম। অ'কে কৰি দিলোঁ। তাৰপাছত আপোনাৰ মই এতিয়া এডজাষ্ট কৰি ল'ম, মোৰ নামটো ডাঙৰ কৰি ল'ম, চেনেলৰ নামটো ডাঙৰ মই এডজাষ্ট কৰি লৈছোঁ মোৰ হিচাপত। তো চাই থাকক ভিডিঅ'টো। তাৰপিছত মোৰ নামটো যোনটো আছে চেনেল নেমটো, তাৰপিছত মই সেই নেমটো মই একদম লাষ্টলৈকে পূৰা লেবেল মিলাই ল'ম। লেবেল মিলাই মেলি ইয়াত মই ৰখাই ল'ম। তাৰপৰা এইটো মিলাই ল'ম, এডজাষ্ট কৰিম। তলত যোনটো আমাৰ যোনটো জুইটো ওলায় তো তাৰ লগত মই পূৰা চেণ্টাৰটো মিলিছেনে নাই মিলাই সেইটো হয় মই মিলাই লওঁ। চাই থাকক। তো মিলাই লোৱা হৈ গ'ল। মিলাই লোৱা হৈ যোৱাৰ পাছত এডজাষ্ট কৰা হৈ চব মিলি গৈছে। তাৰপিছত মই চিলেক্ট কৰিম ইয়াৰ কালাৰটো চেঞ্জ কৰিব লাগিব। মই প্ৰথমতে ক্লিক কৰিম আপোনাৰ যোনটো নাম লিখিছিলোঁ, তো মই চেনেল নামটোত ক্লিক কৰি তাত মই কালাৰ চেঞ্জ কৰিম। তো হোৱাইট আছিলে, হোৱাইটৰ তলত মই ৰেড কৰিম। ৰেড কৰি লোৱাৰ পাছত তাৰপিছত মই ইয়াৰ যোনটো ফ্ৰণ্ট লুক হয় সেইটো চেঞ্জ কৰিম। ডাবল ক্লিক কৰিম। ডিছপ্লেত যাব লাগিব। ডিছপ্লেত যোৱাৰ পিছত ক্ৰেপ ষ্টাৰ ৰেগুলাৰ এটা অপশ্যন আছে, তাত সেইটো চেঞ্জ কৰি মই চিলেক্ট কৰি ল'ম। চিলেক্ট কৰি লোৱাৰ পিছত তাৰপৰা ইয়াৰ লুকটো চাব, ফ্ৰণ্ট লুকটো যোনটো। তাৰপিছতে মই যাব লাগিব ইন এনিমেশ্যন দি লওঁ। ইন এনিমেশ্যনত ক্লিক কৰি মই তলত যাম। তলত গৈ শ্লাইড আপ অপশ্যনত ক্লিক কৰিম। তাত গৈ মেলি মই ইয়াক কৰি দিম 1.567 কৰি দিওঁ। 7ত কৰি দিয়াৰ পাছত
ক্লিক কৰিম তো ৰাইটত ক্লিক কৰাৰ পিছত আকৌ মই যাব লাগিব আউট এনিমেশ্যন দিব লাগিব। আউট এনিমেশ্যনটোত গৈ তাতো মই ফেডত ক্লিক কৰিম। ফেডত ক্লিক কৰাৰ পাছত 1.7 ইয়াতো কৰি দিছোঁ। তো চাই থাকক হৈ গ'ল। তাৰপিছত মই ৰাইটত ক্লিক কৰিম। ৰাইটত ক্লিক কৰাৰ পাছত মই আকৌ মোৰ নিজৰ চেনেলৰ নামটো আপোনাৰ ক্লিক কৰিম। চেনেলৰ নামটোৰ ওপৰত ক্লিক কৰাৰ পিছত মই তললৈ যাম। তললৈ যোৱাৰ পিছত এটা ব্লেণ্ডিং অপশ্যন এটা আছিল, ব্লেণ্ডিঙত অ'কে কৰিলোঁ। অ'কে কৰাৰ পাছত তললৈ গৈ তাৰপৰা হাৰ্ড লাইট আছে, হাৰ্ড লাইটত অ'কে কৰিম। হাৰ্ড লাইটত অ'কে কৰাৰ পিছত ৰাইটত ক্লিক কৰিম। তো ভিডিঅ'টো আপোনালোকে ভালকৈ চাব, নিজৰ এনিমেশ্যন লগত নিজে বনাব পাৰিব। তো অলপ মন দি চাওক ভিডিঅ'টো। তো অ'কে কৰি ল'লোঁ। অ'কে কৰি লোৱাৰ পাছত আহিম প্ৰথম লাইনটোত। প্ৰথমৰ পৰা মই এতিয়া প্লে' কৰি চাম। তো প্লে' কৰি চাইছোঁ, তো মিলিছে নাই মিলা, এডজাষ্টটো হৈছে নাই হোৱা, তো চাই লৈছোঁ বাৰু, আপোনালোকে চাই থাকক। তো অলপ মই এডজাষ্ট কৰি লওঁ। অলপ মানে ইয়াত যোনটো জুইটো যেতিয়াৰ পৰা ওলাই সেই তাৰ আগত মানে অলপ লেট হৈছে, তো মই অলপ এডজাষ্ট কৰি লৈছোঁ। তো ভিডিঅ'টো হৈ গ'ল টোটেল। হৈ যোৱাৰ পিছত মই এতিয়া চিলেক্ট কৰিম, ভিডিঅ'টো ছেভ কৰিব লাগিব গেলেৰীত ছেভ কৰি লওঁ। তাৰপিছত HD 720p মই চিলেক্ট কৰাৰ পিছত ছেভ কৰি দিম। ছেভ কৰি দিয়াৰ পিছত গেলেৰীত গৈ আপোনাক দেখাম। ইনষ্টাগ্ৰাম ID দিয়া আছে, তো মোক ফ'ল' কৰিব ইনষ্টাগ্ৰামত গৈ। তো আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। এতিয়া বাই বাই, লাভ ইউ অল।